নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জেনেৰেল নলেজ A to Z লৈ। আগৰ ভিডিঅ'টোত আপোনালোকৰ পৰা বহুত মৰম পালোঁ কাৰণে মই এই ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। আগৰ ভিডিঅ'ত যেনেকৈ মোক মৰমে আঁকোৱালি ল'লে, এই ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। যদি আমাৰ চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। সূৰ্যৰ চাৰিওকাষে পৃথিৱীখনক এপাক ঘূৰিবলৈ এটা বছৰত সময় লাগে 365 আৰু 4 ভাগৰ এটা দিন। অৰ্থাৎ 4 ভাগৰ 1 মানে 4 ভাগৰ 1 মানে হৈছে আপোনাৰ এটা দিনত 24 ঘণ্টা যিহেতু হয়, 24ক যদি আমি 4ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান 6 ঘণ্টা। এই 4 ভাগৰ 1 মানে হৈছে আমাৰ 6 ঘণ্টা সময়। কিন্তু আমি সাধাৰণতে এটা বছৰত 365 দিন আছে বুলিহে কওঁ। হয়, এই যে চাকি যোৱা আপোনাৰ 6 ঘণ্টা সময়টো প্ৰতি বছৰে যোগ কৰা নহয়। এক গণনাৰ সুবিধাৰ কাৰণে গাণনিকসকলে 365 দিন হিচাপে এটা বছৰ ধৰা হয়। আৰু এই থাকি যোৱা 6 ঘণ্টাটো যদি 4 অৰ্থাৎ 4 বছৰ মূৰত, বছৰত এবাৰকৈ 6 ঘণ্টা যদি বছৰত ব্যৱহাৰ হয় তেন্তে 4 বছৰ মূৰত ই হ'ব 24 অৰ্থাৎ এটা দিন। আৰু 4 বছৰ মূৰত ইয়াক যোগ কৰি দিয়া হয়, অৰ্থাৎ 365 প্লাছ 1 ইকুৱেল 366। 4 বছৰ মূৰত ই সম্পূৰ্ণ হয় 366 দিন। আৰু সেয়েহে আমি প্ৰত্যেক 4 বছৰ মূৰে মূৰে আমাৰ বছৰটো এটা দিন বাঢ়ি যায়। আৰু এই বাঢ়ি যোৱা বছৰটোকে আমি লিপ ইয়েৰ বা লিপ বৰ্ষ বুলি কওঁ। কিন্তু এতিয়া কথা হ'ল যে এই অতিৰিক্ত দিনটো ক'ত সংযোগ কৰিব? আমাৰতো গোটেই বছৰকেইটা সম্পূৰ্ণ আমি ঠিকেই হৈ আছে, ক'ৰবাত 30 দিন, ক'ৰবাত 31 দিন। কিন্তু আমি ইয়াতে চাব লাগিব আমাৰ ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয়। আৰু সেয়েহে এই মাহটোত কম দিন থকাৰ কাৰণে এই অতিৰিক্ত এটা দিনটো আমাৰ এই 28ৰ লগত সংযোগ কৰি দিয়া হয়, অৰ্থাৎ ফেব্ৰুৱাৰী মাহত সংযোগ কৰা হয়। ফেব্ৰুৱাৰী মাহত তেতিয়া হ'ব 28 যোগ 1 ইকুৱেল টু 29 দিন। আৰু প্ৰত্যেক 4 বছৰ মূৰে মূৰে আমাৰ ফেব্ৰুৱাৰী মাহটো 29 দিন হ'ব, লগতে বছৰটো 366 দিন হ'ব। আৰু এই 4 বছৰ মূৰত এই 366 দিন হোৱা প্ৰক্ৰিয়াটোকে আমি লিপ বৰ্ষ বা লিপ ইয়েৰ বুলি কওঁ। আজিৰ ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰিছোঁ। ইয়াৰ নেক্সট ভিডিঅ'টো পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো কেনে হৈছে আপোনালোকে প্লিজ কমেণ্ট দিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।